नमस्कार फटोखन देखि पेला निश्चय गम पाइছে আজি এটা খুব সুন্দৰ ৰেচিপি ভিডিও আপোনালোকলৈ আগবঢ়াই দিছো তাৰ কাৰণে কি লাগিব সামগ্ৰীখিনি চাও বলক পলম নকৰো তেনেহলে নহয় জানো এয়া দেখিছে নহয় কুমুৰা মই বাকলি গুছাই গুটিখিনি হেক লৈছো এনেকুৱা এক সিট মই লৈ লৈছো এটুকুৰা চাৰি টুকুৰা কৰি লৈছো আৰু এতিয়া এখিনি এনেকৈ পিহনাত পিহি ল'ব লাগিব আৰু সকলোকে মোৰ স্বপ্না বৰ্ডলৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক জনালো স্বাগতম আশা কৰো আপোনালোক সকলো ভালে আছে আৰু আশীৰ্বাদ আমাৰ কাৰণেও কৰিব আমিও যেন সদায় আপোনালোকৰ আশীৰ্বাদত ভালে থাকো লগতে আজি দিনটোৰ আপোনালোকৰ শুভ হওক মংগলময় হওক তাৰে কামনা কৰিলো আৰু আমাৰ কাৰণেও কৰিব আমাৰো আজি দিনটো কালি দিনটোতকৈ আজি দিনটো যাতে আৰু বেছি ভালে যায় আৰু লগতে আজি ৰেচিপিটো আগবঢ়াই দিছো নিশ্চয় আপোনালোকে যদি এনেকৈ বনাই খাইছে শেয়াৰ কৰিব বুলি আশা কৰিলো কমেন্ট বক্সত জনাব যদি আপোনালোকে বনাই খাইছে আৰু ভিডিঅ'বিলাক শেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া দেখিছে নহয় মই কেনেকৈ পিহনাত পিছি লৈছো ডাঙৰ ফালৰে লৈছো মই সৰু সাইডটোত নাই লৈ অকমান ডাঙৰ ফালে লৈছো ঠিক সেই ধৰণে মই এতিয়া গুটেই কেইটুকুৰা পিহনাত পিছি লম এটা কথা কওঁ মই তিনিজনৰ কাৰণে বনাইছো যদি আপোনালোকৰ পৰিয়ালত বেছি সদস্য আছে আপোনালোকে তেতিয়া আৰু ইয়াৰ লগত তিনি টুকুৰা মান লৈ ল'ব আৰু এতিয়া আমি সকলোৱে জানো কুমুৰা লাউত এইবিলাকত যথেষ্ট পানী থাকে সেই কাৰণে এতিয়া কুমুৰাৰ পানী খিচিখিনি আমি পিহনাত পিহিছিলো সেইখিনি এতিয়া হাতেৰে চেপি ল'ব মই যেনেকৈ মুঠি হাতত লৈ পেলাই চেপিছো ঠিক এনেকৈ গুটেই পানীখিনি ইয়াৰ পৰা চেকি উলিয়াই ল'ব লৈ পেলাই আৰু কি মিলাব লাগিব সেইখিনিও আপোনালোকক দেখাই আছো আৰু আজিৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ বেছি ভাল লাগে লাইক কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা কৰিলো আৰু আজি মই আপোনালোকলৈ লৈ অহা ভিডিঅ'টো এটোৰ মানে ৰেচিপি বিধৰ নাম হৈছে নাম মানে কি আৰু মই নিজে দি লৈছো কুমুৰাৰ পকৰীৰ কাৰী যেনেকৈ কুফটা কাৰী বনাই ঠিক তেনেকৈ এইখন হৈছে কুমুৰাৰ পকৰীৰ কাৰী আৰু এতিয়া ইয়াতে মই 4 চামুচ বা 5 চামুচ মানৰ জোখৰ মই বেচন দিম কাৰণ মই যিমানখিনি মানে লৈছো কুমুৰাৰ যিখিনি পেষ্ট কৰি ললো মানে ৰুকি ললো হেতাত মই 5 চামুচ মানৰ জোখৰ চাহ চামুচৰ ধৰ অকমান ডাঙৰ চামুচখনৰ জোখেৰে মই 5 চামুচ এয়া দি দিলো বেচন আৰু ইয়াতে এটো আমি পকৰি বনাবৰ কাৰণে যেনেকৈ আমি পকৰি বনাতাত সম্পূৰ্ণ মছলাখিনি দিও সেই মছলাখিনি এতিয়া ব্যৱহাৰ কৰিম ইয়াত কি লাগিব আপোনালোকক ধৰক সোৱাদ অনুসৰি নিমখ লাগিব হালধি লাগিব জিৰা গুৰি লাগিব ধনিয়া গুৰি লাগিব মমিট মছলা গুৰি দিছো যদি আপোনালোকৰ ওচৰত থাকে আমচুৰ পাউডাৰ সেইখিনি দিব পাৰে মানে তেনেকুৱা মই কিন্তু আজিলৈকে আমচুৰ পাউডাৰ ব্যৱহাৰ কটোৱে কৰি পোৱা নাই আৰু ধনিয়া মুছত নাছিলে কাৰণে মই ধনিয়া কাটি দিয়া নাই আপোনালোকে ধনিয়া কাটি দিব লগত মই কেঁচা জলকীয়া কাটি দিছো 3টা বা 4টা এনেকৈ মই দি দিছো আৰু মই মোৰ চামুচখন আপোনালোকক দেখুৱাই দিম মই কোনখন চামুচে ব্যৱহাৰ কৰো একদম অকণমানি চামুচ দেখিলে আপোনালোকে ভাবিবই আৰু চামুচখন মানে বহুত সৰু চামুচ সেই চামুচখনৰে মই আধা চামুচ আধা তেনেকৈ এক চামুচ মই দি দিছো মানে চামুচখন ধৰক আধা চামুচৰ জোখৰো চামুচ নহয় তেনেকুৱা আৰু এইখিনি এতিয়া হাতেৰে মুঠি ল'ব আৰু অলপ যদি আপোনালোকৰ পানী দৰকাৰ হয় অলপ পানী দি পেলাই আমি যিমানটো পৰিমাণৰ পকৰি বনাবলৈ বেচনৰ আমি যেটো ঘোল বনাও পকৰি ঘোল ঠিক সেই মতে আপোনালোকে এইখিনি গুটে ঘোলটো তৈয়াৰ কৰি ল'ব আৰু লগতে মই কেইটুকুৰামান পিয়াজ কাটি দিছো আৰু এয়া মিক্সিত মাৰিম পিয়াজ নহৰু আৰু কেঁচা জলকীয়া এইখিনিও লৈ লৈছো ফালে আমি এতিয়া কেৰাহী উঠাই দিলো ইয়াতে মই ৰিফাইন তেল ব্যৱহাৰ কৰিছো দেই আপোনালোকক প্ৰথমতেই কৈ দিছো যদি আপোনালোকে ৰিফাইন তেল ব্যৱহাৰ কৰিব নিবিচাৰে আপোনালোকে মিঠা তেল ব্যৱহাৰ কৰিব মই ৰিফাইন তেল ব্যৱহাৰ কৰিছো আৰু এতিয়া এটাকৈ মই পকৰি সাইজ যেনেকৈ বনাও ঠিক তেনে ধৰণে মই দি গৈছো আৰু এতিয়া এইখিনি আমি ধুনিয়াকৈ ফ্ৰাই কৰিম একেবাৰে বেছি ৰঙচুৱা কৰি পেলাই ফ্ৰাই কৰিব নালাগে যিহেতু এইখিনি আকৌ কাৰিয়ে বনোৱা হ'ব নহয় জানো সেই কাৰণে নিৰ্দিষ্ট যেতিয়া মানে ভিতৰলৈকে অলপ সিজিলেও হ'ব সেই ধৰণে আপোনালোকে আৰু ফ্ৰাই কৰিব আৰু যিমানটো
ফ্ৰাই কৰি খাই ভাল পায় আপোনালোকে সিমানটো জোখতে কৰি ল'ব। মই মাথো সামগ্ৰীখিনি কিমান পৰিমাণৰ কি লৈছোঁ সেইটো আপোনালোকক দেখুৱাই দিছোঁ। আৰু এতিয়া এই পকৰীখিনি আমি বনাই ল'ব লাগিব আৰু সম্পূৰ্ণ ভিডিঅ'টো চাব আশা কৰিলোঁ। ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম কি কি ব্যৱহাৰ কৰিছোঁ, কেতিয়া ব্যৱহাৰ কৰিছোঁ সকলোবিলাক। এয়া মই এতিয়া এটা ছাইডে হৈ গ'ল, আনটো ছাইডে মই লুটিয়াই দিছোঁ। ঠিক এনে আমি যেনেধৰণে ফ্ৰাই কৰোঁ তেনেধৰণে ফ্ৰাই কৰিলেই হয়। ইয়াত নতুনত্ব কোনো নাই। ইয়াত মই খালি ধনিয়া দিয়া নাই। ধনিয়া আপোনালোকৰ ওচৰত থাকিলে ধনিয়া কাটি পেলাই দিব পাৰে, সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। যদি নাই সেইটো স্কিপ কৰিব পাৰে, যেনেকৈ মই কৰিছোঁ। আৰু এনেকৈও খাবলৈ খুবেই ভাল লগা হয়, কোনো ধৰণৰ কাজু পেষ্ট নোহোৱাকৈ, ক্ৰীম নোহোৱাকৈ। যেনেকৈ আমি হোটেলত যেনেকৈ কোফ্তা কাৰীখন বনাই দিয়ে, এইখনো আপোনালোকে ঠিক তেনেকুৱাই বুলি ক'ব পাৰে। কিন্তু কাজু কি বা এনেকুৱা ধৰণৰ ক্ৰীম ব্যৱহাৰ নকৰাকৈ যে ইমান ধুনীয়া এখন তৰকাৰী ঘৰতে বনাই খাব পাৰি, সেই ভিডিঅ'টোহে মই আপোনালোকলৈ আগবঢ়াইছোঁ। বহুতে গৈ গৈ ৰেষ্টুৰেণ্টত খাই একদম দাম দি নহয় জানো, তাতকৈ আমি ঘৰতে খাওঁচোন বনাই পেলাই। কি আছে, হোটেলততো সংসাৰ তেল সোপা দি বনাব, আপোনাৰ স্বাস্থ্যৰ কাৰণেও ভাল নহয়। তাতকৈ সেই তাত খোৱা পইচাকেইটকাৰে তাতোতকৈ কম বস্তুৰ ব্যৱহাৰ কৰি আমি ঘৰতে এখন স্বাস্থ্যৱান তৰকাৰী বনাই খাব পাৰোঁ। প্ৰথমৰখিনি হৈ গ'ল, পাছৰখিনিও মই এতিয়া এই ধৰণে আকৌ ফ্ৰাই কৰি ল'ম। আৰু ইয়াৰ এতিয়া গোটেইখিনি বাৰু নেদেখুৱাওঁ ফ্ৰাই কৰা, কাৰণ প্ৰথমৰখিনি দেখুৱাই দিয়া হ'ল ইতিমধ্যে। আৰু ইয়াত থাকি যোৱা তেলতেই মই আকৌ এই ৰেচিপিবিধ বনাম। কেইবাদিনো হৈ গ'ল ভিডিঅ' বনাব পৰা নাই আচলতে, সেইকাৰণে মই দিয়া নাই। কিছুমান ঘৰুৱা সমস্যা মানে মনবিলাক ঠিক হৈ নাথাকে, সেইকাৰণে ভিডিঅ' কৰা হোৱা নাছিলে। আৰু যিহেতু আজি বনাইছিলোঁ বা এনেকৈ, সেইকাৰণে ভাবিলোঁ ভিডিঅ' কৰি ৰাখোঁ, আপোনালোকৰ সুবিধা হ'ব, আপোনালোকে বনাই খাব পাৰিব যদি কোনো এনেকৈ খোৱা নাই। ইয়াতে মই দেখুৱাইছিলোঁ আপোনালোকক নহৰু আৰু পিঁয়াজ, কেঁচা জলকীয়া যিটো মিক্সিত পেষ্ট কৰিবলৈ লৈছিলোঁ, সেইখিনি লৈ এতিয়া তেলত দি দিলোঁ। দিয়াৰ পিছতে নিমখ, হালধি আৰু জলকীয়া গুড়ি, আৰু এতিয়া চামুচখন মই আপোনালোকক দেখুৱাম, চাব। ইয়াতে মিট মছলা, ধনিয়া, জিৰা, আৰু এইখন চক কিমান অকণমানি, একেবাৰে অকণমানি চামুচ হয়। এই চামুচখনেৰে মই এক চামুচ ব্যৱহাৰ কৰিছোঁ। পকৰীখিনিতো মই 1 চামুচকৈ দি দিছোঁ। আৰু এতিয়া ইয়াতো মই পেষ্টটো ইয়াতে 1 চামুচ ব্যৱহাৰ কৰিছোঁ। ভালকৈ হেতাৰে এইখিনি এতিয়া আমি মিহলি কৰি ল'ব লাগিব। চাব কিন্তু মছলাখিনি যাতে জ্বলি নাযায়, তাৰ প্ৰতি গুৰুত্ব আপোনালোকে ৰাখিব। আৰু এতিয়া ইয়াতে মই যি 2টা বিলাহী মিক্সিত পেষ্ট কৰিছিলোঁ, সেই বিলাহী পেষ্টকেইটা দি দিলোঁ। দি পেলাই মই মিক্সিত যিটো পেষ্ট লাগি আছে যিহেতু, সেই পেষ্টখিনিতো অলপ পানী দি দিম। দি পেলাই ইয়াতে দি এতিয়া খুব ধুনীয়াকৈ উতলিবলৈ দিম। ইয়াৰ পিছতো মই আৰু আধা কাপ বা আধা গিলাচৰ জোখৰ মই পানী ব্যৱহাৰ কৰিছোঁ, কাৰণ আমাৰ কাৰীখন সম্পূৰ্ণ উতলিব লাগিব। এই চাওক, উতলি যেতিয়া এটা ডাঠ গ্ৰেভি নিচিনা হ'ব, সেইখনহে খাবলৈ ভাল লগা হয়। আৰু এতিয়া উতলি অহাত মই যিখিনি কোমোৰাৰ পকৰি বনাই ৰাখিছিলোঁ, সেই কোমোৰাৰ পকৰিখিনি ইয়াতে দি দিলোঁ। দি আপোনালোকক কওঁ, এইখিনিতে আপোনালোকে গৰম মছলা ব্যৱহাৰ কৰিব পাৰে, ধনিয়া কাটি ধনিয়া ব্যৱহাৰ কৰিব পাৰে। কিছুমানে মুখতে নুফুটে, তেনেকৈ খোৱা নহয় যে, মানে সেইকাৰণে ক'বলৈ পাহৰিয়ে গৈছোঁ। আৰু এয়া দেখিছে নহয়, হৈ গ'ল। ইয়াতে মই আধা চামুচমান চেনি ব্যৱহাৰ কৰিছোঁ দেই, সেইটো আপোনালোকক জনাই দিছোঁ। এতিয়া মই দিলোঁ ইয়াতে আধা চামুচৰ জোখৰ এয়া চেনি দিলোঁ। আৰু এতিয়া একদম হাতৰ আঙুলি দুটাই টিপি ধৰিলে যিমানকণ উঠি আহে, সিমানকণ মই জালুকৰ গুড়ি ব্যৱহাৰ কৰি দিলোঁ। আৰু আমাৰ হৈ গ'ল আজিৰ কোমোৰাৰ পকৰীৰ কাৰীখন আমাৰ সম্পূৰ্ণ হৈ গ'ল। যদি আপোনালোকে এনেধৰণে কোমোৰাৰ পকৰী কাৰীখন তৰকাৰীখন যদি খোৱা নাই, আপোনালোকে বনাই খাব বুলি পেলাই মই আশা কৰিলোঁ। বহুত সোৱাদেৰে ভৰপূৰ আৰু এখন
খাবলৈ ভাল লগা কোনো ধৰণৰ মাংস বা পনীৰ হওক কোনো ধৰণৰ মাছ মাংস নোহোৱাকৈ আপুনি বেলেগ একো নোহোৱাকৈ এনেকৈ এই কাৰীখনৰ সৈতে ভাতখিনি আপুনি খাব পাৰিব। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে। নিশ্চয় বহুত মৰম দিব বুলি আপোনালোকৰ পৰা আশা কৰিলোঁ। পুনৰ লগ পাম মোৰ আন এটা ভিডিঅ'ত।